নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ডিভাইন লাইফত মালিকক ভৰসা কৰি আপোনালোকৰ বাবে ৰিডিং কৰিবলৈ লৈছোঁ। যিখিনি মিলে আপোনাৰ নিমিলাখিনি আনৰ বাবে সকলো ৰাশিলৈকে চাব পাৰিব, শুনিব পাৰিব। আজি এনিভাৰ্চাৰী আপোনাক কি ক'ব খুজিছে তাৰ বাবে মই ৰিডিং কৰিম। এতিয়া মই আৰম্ভ কৰিছোঁ। ঠিক কৰি লওঁ মই প্ৰথমত। আজি আপোনালোকৰ বাবে কাইড আহিছে 9 of Wands, Knight of Pentacles, the World, Queen of Swords, King of Pentacles, Knight of Wands, the High Priestess আৰু the Empress। বৰ্তমান the Empress আছে। এনেকুৱা হ'ব পাৰে আজি আপোনালোকৰ হয়তো কিবা এটা বিষয়ত আপুনি খুব মানে আপোনাৰ বোজা হৈছে বা আপুনি মানে খুব ভয় কৰি আছে, বা আপুনি ভাবিছে যদি আপুনি যিটো কাম কৰিছে সেইটো আপুনি কৰি থাকিব নে এৰি দিব, বা আপুনি কামটো যিহেতু কৰিছে তাত সেইটোত আপুনি আৰু কৰিব লাগিব নে নালাগে। আৰু যদি আপুনি কিবা এটা আপোনাৰ মনৰ মাজতে এনেকুৱা কিবা এটা ভাৱ হৈ আছে যে আপুনি মানে চিন্তা কৰি কৰি আকৌ পাৰ পোৱা নাই, সেইটো আপোনাৰ মনৰ বোজা হ'ব পাৰে। আৰু এনেকুৱা হ'ব পাৰে যে আপোনাৰ ঘৰুৱা সমস্যাবোৰো আপোনাৰ বাবে বোজা হ'ব পাৰে। আৰু আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কৈছোঁ তাতো আপোনাৰ বোজা হ'ব পাৰে কিবা এটা এনেকুৱা যে আপুনি কৰিছিল। তাৰপিছত আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপুনি যদি বিজনেছত কিবা কৰি আছে মানে লাগি আছে, তাতো আপোনাৰ কামখিনি আপোনাৰ বাবে বোজা হৈ গৈছে। বা আপুনি যদি শিক্ষাৰ ক্ষেত্ৰত কৰিছে তেনেহ'লে তাতো আপুনি অলপ বোজা অনুভৱ কৰিছে। কিন্তু ষ্টুডেণ্টে ইমান বোজা অনুভৱ কৰিব নালাগে, নিজৰ কামখিনি সদায় নিয়াৰিকৈ কৰিব লাগে। আৰু নাইট অফ পেণ্টিকেল আছে যেতিয়া আপুনি কিবা এটা অফাৰ পাব, অতি সোনকালে পাব। সেইটো টকা পইচা কেনেকৈ ইনকাম কৰিব লাগে, বা আপুনি যদি ষ্টুডেণ্ট তেওঁ পঢ়ি কিনে কেনেকৈ মানে আপুনি ইনকামৰ পথ মুকলি কৰি ল'ব পাৰে, সেইটো বিষয়েও আপুনি কিজানি চিন্তা কৰিছে, সেইটো আপোনাৰ বাবে বোজা হ'ব পাৰে। আৰু কিবা এটা অফাৰ আপোনাৰ বাবে লাহে লাহে আহি আছে, ষ্টুডেণ্টৰ বাবে ভালে হ'ব। আৰু বিজনেছমেনৰ বাবে হয়তো যিহেতু আপুনি ইনভেষ্ট কৰিছে, বহুত সময় দিছে, আৰু তাত যদি আপুনি আকৌ মানে ফল পোৱা নাই, হয়তো আপোনাৰ বাবে কিবা এটা অফাৰ আহি আছে, আৰু য'ত আপুনি ইনভেষ্ট কৰিলে তাত বোধহয় আপুনি অলপ সফল হ'ব। আৰু আপুনি আজি দুটা অফাৰ আছে আপোনাৰ বাবে। এটা অফাৰত মানে যিটো অফাৰ আপোনাৰ বাবে আহি আছে বোধহয় সেইটো আপুনি যদি লয় তেনেহ'লে আপোনাৰ ভৱিষ্যত জীৱন খুব সুন্দৰ হ'ব। আৰু এইটো আপোনাৰ লাইফ টাইম থাকিব গোটেই। আৰু আপুনি য'ত ইনভেষ্ট কৰিছে বা কৰিব তাত আপুনি 100% আছে যে তাত আপুনি মানে ছাকচেছ হ'ব। টকা পইচাৰ ক্ষেত্ৰত ইনকাম কৰা ৰাস্তাও আপুনি পাব। আৰু যদি ইনকাম মানে আপোনাৰ বোজা হৈছে যদিও কাম মানে বিজনেছমেনৰ ক্ষেত্ৰত কৈছোঁ, তেওঁ কিন্তু সফল হ'ব পাৰিব, সুন্দৰ হ'ব তেওঁ মানে তেওঁৰ জীৱন। আৰু আপুনি যদি শিক্ষাৰ ক্ষেত্ৰতো কৈছোঁ তেনেহ'লে আপুনি এতিয়া বোধহয় যি মানে ভাবি আছিল, চিন্তা কৰি আছিল, আপোনাৰ বোজা হৈছিল, এতিয়া কিজানি আপুনি কিবা এটা ডিচিজন লৈছে যে আপুনি তাৰমানে এইটো কৰিবই, বা আপুনি এইটো পঢ়িবই, আপোনাক এইটো লাগিবই, ইনকামৰ পথ এটা লাগে। যিহেতু ভাল শিক্ষা নহ'লে আপুনি ভালকৈ আপুনি পাছ কৰিব নোৱাৰিলে, ভাল নম্বৰ নাপালে আপোনাৰ বাবে মুস্কিল হ'ব। গতিকে আপুনি ভাবিছে কিজানি এইটো এনেকৈ থাকিলে নহ'ব, অলপ আপুনি মনোযোগ দিবই লাগিব। সেইকাৰণে আৰু আপুনি যিহেতু লজিকেল হ'ব পাৰে, আৰু মানে যি কয় আপুনি সঁচাই কয়, আৰু সাধাৰণতে আপুনি আৰু এতিয়া তাৰমানে এনেকুৱা হ'ব যে আপুনি যি ক'ব সেইটো সঁচাই ক'ব, আৰু যিখিনি কাম কৰিব সেইটো মানে কি হ'ব একেবাৰে মানে সত্য হ'ব। আৰু যিটো কৰিব তাত তাৰমানে যি ইনভেষ্ট কৰিব সেইটো তাৰমানে আপুনি জানে যে এইটো ভাল, বা এইটোৰ পৰা আপোনাৰ লাভ হ'ব, তাতহে আপুনি ইনভেষ্ট কৰিব বা কিবা এটা কৰিব। আৰু আপোনাৰ বাবে লাইফ টাইম কিবা এটা অফাৰ পাবই আপুনি।
আৰু আপুনি যদি বাহিৰত যোৱাৰ কথা ভাবি আছে, পঢ়াৰ কাৰণে হওক, কিবা বিজনেছমেনৰ হওক কাৰণে হওক, বা কিবা কেৰিয়াৰৰ বাবে হওক, বা কিবা যদি জব কৰিছে তাতে আপুনি যাব লগা হ'ব পাৰে বাহিৰত, বা আপুনি যদি ট্ৰাই কৰি আছে বাহিৰত যাব পাৰে, ইণ্ডিয়াৰ বাহিৰতো যাব পাৰে আপুনি। আৰু বিজনেছমেনেও বাহিৰতো নিব পাৰে, বিজনেছ কৰাৰ ক্ষেত্ৰত যদি ভাবে বোলে আপুনি মানে বাহিৰত যোৱা ভাল হ'ব, বা আপুনি ট্ৰাই কৰি আছে যাব পৰা নাই, এইবাৰ কিন্তু আপুনি যাব পাৰিব। অলপ সময় লাগিব কিন্তু আপুনি যাব পাৰিব। ষ্টুডেণ্টৰ ক্ষেত্ৰতো মই কৈছোঁ, যদি আপুনি ট্ৰাই কৰি আছে তেনেহ'লে যাব পাৰিব, অলপ সময় লাগিব কিন্তু পাৰিব। আৰু আপোনাৰ লগত মানে ভাল মানুহো থাকে বন্ধু হিচাপে, আৰু মানে বেয়া মানুহ সমানে আছে। তাৰমানে যিমানে আপোনাক ভাল পায় সিমান আপোনাৰ বেয়া পোৱা মানুহ আছে আপোনাৰ, মানে সেইকাৰণে আপোনাক আৰু কোনেও তলাবও নোৱাৰে, কাৰণ আপুনি জানে মানে কোনটো সত্য বা আপুনি কোনটো কৰিব এইটো আপুনি জানে। সেইবাবে আপুনি পূৰা চিয়'ৰ যে এইটো, সেইকাৰণে কোনেও আপোনাক একো কৰিব পৰা নাই। আপোনাৰ কাষত বা আপোনাৰ এনেকুৱা ফ্ৰেণ্ড আছে যি আপোনাৰ মানে ভাল নাপায়, যি আপুনি মানে উন্নতি কৰক, কিবা এটা কৰক, কিন্তু আপুনি তাক মানে হেৰি নকৰে, ৰেচপণ্ড নকৰে বা কেয়াৰ নকৰে, যে আপুনি জানে না কোনটো কৰিব, মানে ক'ত আপুনি মানে সুখী হ'ব বা ক'ত আপুনি ইনভেষ্ট কৰিলে ছাকচেছ হ'ব, আপুনি এইখিনি জানে। গতিকে আপুনি অলপ মিষ্টেৰিয়াছ পাৰ্চনো হ'ব পাৰে। আৰু আপুনি ফিউচাৰত বৰ্তমান জগত যিহেতু ডিএমপ্ৰেছ আছে, আপুনি এনেকুৱা হ'ব যে আপুনি মানে আপুনি ডিভাইন ফেমিনিন হ'ব পাৰে, কাৰণ তিনিওখন কাইডে আছে, মানে ফেমিনিন আছে, মহিলা আছে। গতিকে আপুনি ডিভাইন ফেমিনিন হ'ব পাৰে, আপুনি সুন্দৰ হ'ব পাৰে, খুব ধুনীয়া হ'ব পাৰে। আৰু আপুনি নিজকে সাজি কাচি ৰাখিব, কেনেকৈ ৰাখিব লাগে সেইটো জানে। আৰু আপুনি সাজি কাচি থাকিও ভাল পায়, আপুনি মাও হ'ব পাৰে। আৰু আপুনি জানে মানে ক'ত আপোনাৰ মানে প্ৰয়োজন, আপুনি কি কৰিব লাগে কি কৰিব নালাগে আপুনি জানে। আৰু আপুনি মানে যিখিনিৰ পৰা মানে আপুনি জীৱনত বহুতখিনি শিকিলে, আপুনি অলপ মহিলা হ'লে অলপ মাও হ'ব পাৰে, যিহেতু অলপ আপুনি জনা বুজাই মানে আপুনি জ্ঞানী মানুহ। গতিকে আজিৰ বাবে মোক এইখিনি আছিল, আৰু মই এটা আপোনাক সৰু চাই দিছোঁ। থ্ৰী অফ পেণ্টিকেলছ আছে। আপুনি আপোনাৰ মানে কি আছে, এইটো এবিলিটি আছে যে আপুনি কি বুলি কয় অসমীয়াত, আপুনি টিমৰ মানে যদি আপুনি পাৰ্টনাৰৰ লগত আপোনাৰ বন্ধু বা আপোনাৰ যদি ব্যৱহাৰ কৰা পাৰ্টনাৰ আছে বা হেৰি আছে, তাত আপুনি ছাকচেছ হ'ব। যদি আপুনি কিবা পাৰ্টনাৰশ্বিপত কাম কৰে তাত আপুনি ছাকচেছ হ'ব। আপুনি শিকিব পাৰিব বহুতখিনি, আৰু আপুনি জানে তাৰমানে এনেকুৱা হ'ব পাৰে যি আপুনি তাৰমানে কিবা এটা মানে কৰি আছে, আৰু আপোনাৰ জীৱনত বা আপুনি যদি কাৰোবাৰ বাবে চাই আছে, তেওঁৰ জীৱনত বোধহয় আন এজনো থাকিব পাৰে, বা তেওঁৰ ঘৰুৱা কিবা কোনোবা থাকিব পাৰে, বা তেওঁ মানে এনেকুৱা হ'ব পাৰে যে মানে হেৰিটো থাৰ্ড পাৰ্চনকো বুজায়। গতিকে আপুনি জানে আৰু এইখিনি। এতিয়া মই এখন আছে আজি এটা সৰু চাই দিছোঁ আপোনাক। You have to take the lead role in our relationship. ধুনীয়া আছে, আজিৰ বাবে সুন্দৰকৈ আহিছে। আপুনি এইখিনি কাম কৰিলে আপুনি এইটো ফিউচাৰত হ'বই। আজি মই ৰিডিং আপুনি কেনে পালে শুনি জনাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।